নমস্কাৰ জ্যোতি ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছো। আজি আকৌ এটা আপোনালোকৰ মাজলৈ কাপোৰৰ ভিডিঅ' লৈ আহিছো। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। যদি চাই ভাল পায় আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দেই। আৰু কেনেকুৱা পায় কাপোৰবোৰ আপোনালোকে জনাব। এবাৰ দেখাইছো পোনপ্ৰথমে এযোৰ পিয়ৰ টছৰ পৰাই আৰম্ভ কৰিছো। প্ৰথমে পিয়ৰ টছৰ কাপোৰ এযোৰ দেখাইছো। এযোৰ ব্লেক টছ সূতাৰে বোৱা আছে কাপোৰযোৰ। এযোৰ সিম্পল হ'ব। এয়া হ'ব কাপোৰযোৰৰ গা ভাগ হ'ব এইটো। দেখিছে নহয়? গোটেই কাপোৰযোৰতে এনেদৰে সৰু সৰুকৈ ঘন ঘনকৈ বুটা কৰা থাকিব। এয়া হ'ব আঁচলটোত এটা পাৰি ডিজাইনত কৰা থাকিব কাপোৰযোৰৰ। আৰু এইকেইটা হ'ব কাপোৰযোৰৰ ছাইড পটিকেইটা। দেখিছে নহয় ছাইড পটিকেইটাটো মিনা আছে। কিমান ধুনীয়া লাগিছে কাপোৰযোৰ। ৰেডি কৰি যেতিয়া পিন্ধিব তেতিয়াতো বিৰাট ধুনীয়া লাগিব কাপোৰযোৰ। আৰু লগত হ'ব এইখন মেখেলাখন। এই কাপোৰকেইযোৰ আমাৰ ঘৰৰ শালতে বোৱা হয়। এয়া কাপোৰৰ কোৱালিটিটো যথেষ্ট ভাল হৈছে। কেনেকুৱা লাগিছে জনাব। আৰু আপোনালোকে নিজৰ ডিজাইনতো কালাৰ কম্বিনেশ্যন দি বনাব পাৰিব। আৰু ব্লাউজৰ হাততো এনেদৰে তিনিটাকৈ পাৰি দিয়া থাকিব কাপোৰযোৰত। এয়া কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখাইছোঁ ৰেডত। যিহেতু এতিয়া বিহু ওচৰ হয় সেইকাৰণে সকলোৱে ৰঙা কাপোৰৰ কথাই সুধি থাকে। সেইকাৰণে আকৌ ৰঙা কাপোৰকে লৈ আহিছোঁ। এইযোৰ গছ বুটা ডিজাইনৰ কৰা থাকিব। গোটেই কাপোৰযোৰ বুটা বুটাকৈ কৰা থাকিব। আঁচলটো হ'ব এয়া গছ বুটা ডিজাইনতে কৰা আছে। ব্লেক টছ বোৱা আছে কাপোৰযোৰত। আৰু এইখন হ'ব কাপোৰযোৰৰ মেখেলাখন। এইখন হ'ব কাপোৰযোৰৰ মেখেলাখন। এয়া কেনেকুৱা লাগিছে জনাব। আৰু লগত থাকিব এইটো ব্লাউজৰ পিচটো লগত আছে। এয়া চাৰিটাকৈ এনেদৰে লাইন কৰা থাকিব। আৰু কাপোৰযোৰৰ পটিকেইটা হ'ব এইকেইটা হ'ব কাপোৰযোৰৰ পটি। কেনেকুৱা লাগিছে জনাব। যদি আপোনাৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ নাম্বাৰটো হৈছে 8822134200। এইটো নাম্বাৰত আপোনালোকে ফোন কৰিব পাৰিব, নহ'লে হোৱাটছআপ কৰিব পাৰিব। আৰু এযোৰ দেখাইছোঁ এযোৰ ৰেডতে আছে। এযোৰ হ'ব ফিক্স পাৰিত। এইখন হ'ব কাপোৰযোৰৰ চাদৰখন এনেদৰে গছ বুটা ডিজাইনতে কৰা থাকিব সৰু সৰুকৈ। এয়া হ'ব পাৰিটো মই ডিজাইনটো দেখাই দিছোঁ। এইটো ডিজাইনত কৰা থাকিব। ওচৰৰ পৰা দেখাই দিছোঁ। আৰু এইখন হ'ব মেখেলাখন দেখিছে নহয়। এইখন ওচৰৰ পৰা দেখাই দিছোঁ ভালদৰে যাতে আপোনালোকে চাব পাৰে। আৰু ব্লাউজৰ পিচটো হ'ব এইটো। এইযোৰ কাপোৰো কেনেকুৱা লাগিছে আপোনালোকে জনাব। যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। আৰু এযোৰ দেখাইছোঁ টছৰে দেখাইছোঁ। এইযোৰ আমাৰ ঘৰৰ শালত বোৱা কাপোৰেই হয়। এইযোৰ দেখাইছোঁ। এয়া এইযোৰ হ'ব গুণা আৰু ৰঙাত কৰা আছে। সৰু সৰু বুটা দিয়া আছে কাপোৰযোৰত। ওচৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। এইকেইটা ছাইড পটিকেইটা লগাই থোৱা আছে কাপোৰযোৰত। এইখন হ'ব কাপোৰযোৰৰ চাদৰখন। এইখন চাদৰখন হ'ব। আৰু আঁচলটোত গুণা আৰু ৰেড মিনা কৰা আছে। এয়া দেখিছে নহয়। আৰু মেখেলাখন হ'ব ব্ৰকেট ডিজাইনত। মেখেলাখন ব্ৰকেট ডিজাইনত বনাই থোৱা আছে এইযোৰ কাপোৰ। আৰু এইটো হ'ব ব্লাউজৰ পিচটো। এইটো হ'ব ব্লাউজৰ পিচটো। আৰু এইখন হ'ব কাপোৰযোৰৰ মেখেলাখন। দেখিছে নহয় যথেষ্ট ওপৰলৈকে কৰা আছে মেখেলাখন। এয়া ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক। যদি এইযোৰ কাপোৰো আপোনালোকৰ পচন্দৰ ভিতৰত পৰে আমাৰ লগত যোগাযোগ কৰিব। এইবাৰ কেইযোৰমান দেখাই দিছোঁ নুনি কটনৰ কাপোৰ আৰু কটন কেঁচা পাটৰ কাপোৰ। এযোৰ দেখাইছোঁ। এয়া গুণা আৰু ৰঙা সূতাৰে কাম কৰা থাকিব কাপোৰযোৰ। এইখন হ'ব কাপোৰযোৰৰ চাদৰখনৰ গা এনেদৰে সৰু সৰু ৰঙা আৰু গুণা সূতাৰে গোটেই কাপোৰযোৰতে বুটা বচা থাকিব। আৰু এইখন হ'ব কাপোৰযোৰৰ মেখেলাখন হ'ব এইখন। আৰু এইকেইটা হ'ব ছাইড পটিকেইটা অকল গুণাৰে কৰা থাকিব। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখাই দিছোঁ। এবাৰ এযোৰ ৰেডত দেখাই দিছোঁ। কটন কেঁচা পাটৰ কাপোৰ। মুগা ৰঙৰ সূতাৰে ফুল বচা আছে আৰু ব্লু কালাৰ সূতাৰে মিনা কৰা আছে কাপোৰযোৰত। কাপোৰযোৰ গোটেই মাজভাগতে গাতে এনেদৰে বুটা বচা থাকিব। আৰু এইকেইটা হ'ব কাপোৰযোৰৰ ছাইড পটিকেইটা হ'ব। এইকেইটা ছাইড পটিকেইটাটো মিনা কৰা থাকিব কাপোৰযোৰত। আঁচলটো মই ওচৰৰ পৰা দেখাইছোঁ। এইটো ডিজাইনত কৰা আছে। আৰু এইখন হ'ব কাপোৰযোৰৰ মেখেলাখন। এখন মেখেলা হ'ব। আৰু ব্লাউজ পিচটোৰ হাতত এটা পটি দিয়া থাকিব। এইটো পটি দিয়া আছে। যদি আপোনাৰ পচন্দৰ ভিতৰত পৰে হোৱাটছআপ কৰিব।
আৰু এযোৰ দেখাইছো এইযোৰ দেখিছে নহয় ইমান ধুনীয়া ফুলৰ ডিজাইনটো ধুনীয়া আৰু কালাৰ কম্বিনেশ্যনটো ধুনীয়া পিংক আৰু গোল্ডেন বুটাৰে কাম কৰা আছে কাপোৰযোৰ এইখন হ'ব কাপোৰযোৰৰ চাদৰখনৰ আঁচলটো ডিজাইনত কৰা থাকিব আৰু মাজত সৰু সৰুকে বুটা কৰা থাকিব কাপোৰযোৰৰ এয়া এইখন হ'ব কাপোৰযোৰৰ চাদৰখন দেখিছে নহয় আৰু এইখন হ'ব কাপোৰযোৰৰ মেখেলাখন এইখন হ'ব কাপোৰযোৰৰ মেখেলাখন দেখাই দিছো ওচৰৰ পৰা এয়া এইখন মেখেলাখন আৰু কাপোৰযোৰৰ সাইড পটিকিটা সৰু সৰুকে দিয়া আছে এইকিটা হ'ব কাপোৰযোৰৰ সাইড পটিকিটা এইকিটা হ'ব আৰু ব্লাউজৰ হাততো এটা এনেদৰে দুটা পটি দিয়া থাকিব এয়া যদি এইটো কাপোৰ ভাল লাগে আপোনালোকে স্ক্ৰিনশ্বট ল'ব স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব এয়া নেক্সট আৰু এযোৰ দেখাই দিছো এইযোৰ কটন কেঁচা পাটৰ কাপোৰ কালাৰ কম্বিনেশ্যন কেইটা ইমানেই ধুনীয়া কাপোৰ কেইযোৰ একদম পিন্ধিলেতো আৰু ধুনীয়া লাগিব যেতিয়া ৰেডি কৰি আপোনালোকে পিন্ধিব এয়া আঁচলটো হ'ব এইটো ডিজাইনত কৰা আছে ওচৰৰ পৰা দেখাই দিছো গোটেই কাপোৰযোৰৰ গাতে সৰু সৰু বুটা কৰা থাকিব আৰু এইখন হ'ব কাপোৰযোৰৰ মেখেলাখন এইখন হ'ব মেখেলাখন যথেষ্ট ওপৰলৈকে বুটা কৰা আছে আৰু সাইড পটিকিটা ইয়েলো সূতাৰে ফুল বসা আছে এয়া দেখিছে নহয় যদি এইযোৰ কাপোৰো আপোনালোকৰ ভাল লাগে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু এযোৰ দেখাইছো এইযোৰ দেখিছে নহয় এইটো পিংক আৰু ব্লু কালাৰ সূতাৰে ফুল বসা আছে এইযোৰ আপোনাৰ নুনি কটনৰ কাপোৰ ফিক্স পাৰি হ'ব গোটেই কাপোৰযোৰতে এয়া সৰু সৰুকে এনেদৰে বুটা কৰা আছে এইখন হ'ব চাদৰখন আৰু আঁচলটো এইটো হ'ব দেখিছে নহয় আঁচলটো এইটো হ'ব আৰু এইখন মেখেলাখন আপোনালোকৰ যদি পছন্দৰ ভিতৰত পৰে তেতিয়াহ'লে একদম সোনকালে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব দেই এইটো হ'ব ব্লাউজ পিচটো ব্লাউজৰ পিছৰ হাতত এটা পটি দিয়া আছে এখন মেখেলা আৰু এখন চাদৰ কেনেকুৱা লাগিছে জনাব এয়া স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব যদি পছন্দ হয় এয়া নেক্সট আৰু এযোৰ দেখাই দিছো এইযোৰ আছে পিংক কালাৰত এয়া বেবি পিংক কালাৰত আছে এযোৰ ইয়েলো সূতাৰে ফুল বসা থাকিব গোটেই কাপোৰযোৰত ফিক্স পাৰি হয় এয়া দেখিছে নহয় কিমান ধুনীয়া কাপোৰযোৰ এয়া হ'ব আঁচলটো একদম ইয়েলো সূতাৰে ফুল বসা আছে এয়া গোটেই কাপোৰযোৰ চাদৰখন দেখিছে নহয় বিৰাট ধুনীয়া হয় আৰু এইখন হ'ব মেখেলাখন এইখন মেখেলা এয়া সৰু সৰু বুটা কৰা আছে গোটেই কাপোৰযোৰৰ মাজত আৰু এইটো হ'ব ব্লাউজৰ পিচটো বিৰাট ধুনীয়া হয় যদি এইযোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰে আমাৰ লগত যোগাযোগ কৰিব দেখিছে নহয় কিমান ধুনীয়া কাপোৰ একদম সোনকালে স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব আৰু এযোৰ দেখাই দিছো এইযোৰ একদম আকাশী ৰঙত আছে এয়া ইয়েলো সূতাৰে ফুল বসা আছে এইযোৰ ফিক্স পাৰি নহয় মাজত এয়া ইয়েলো সূতাৰে গোটেই কাপোৰযোৰত এনেদৰে বুটা কৰা থাকিব এইখন হ'ব কাপোৰযোৰৰ চাদৰখন আঁচলটো এইটো ডিজাইনত কৰা থাকিব আৰু এইখন হ'ব মেখেলাখন হ'ব এইখন দেখিছে নহয় এইখন মেখেলা আৰু এইকিটা হ'ব কাপোৰযোৰৰ সাইড পটিকিটা এইকিটা হ'ব যদি এইযোৰ কাপোৰ ভাল লাগে আপোনালোকে স্ক্ৰিনশ্বট লৈ আমাৰ নাম্বাৰ দিয়াই থাকিব তাত হোৱাটছআপ কৰিব নহ'লে এবাৰ ফোন কৰিও জানিব পাৰিব মোৰ নাম্বাৰটো কৈ দিছো 8822134200 এইটো মোৰ নাম্বাৰ হৈছে এইটো নাম্বাৰতে আপোনালোকে ফোন কৰিও জানিব পাৰিব হোৱাটছআপো কৰিব পাৰিব দেই আৰু আপোনালোকে যদি চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা কাপোৰ চাব বিচাৰে আপোনালোকে এটা কমেন্ট কৰি জনাব আগৰ ভিডিঅ'টোতো আপোনালোকে যথেষ্ট মৰম দিছে তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ আৰু এনেদৰে আপোনালোকে সদায় মৰম দি যাব বুলি আশা কৰিলো আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছো ধন্যবাদ